বন্ধুসকল অন্যতম মিনি চাউতলা প্লাস চাউতলা ব্লগচোন গাইছ চাওঁ আজি মানে গাইছ আজি আনিছোঁ এটা মানে গাইছ এটা আনবক্সিঙৰ ভিডিঅ' এটা বুলি গাইছ টনটনে 500 টকীয়া লৈ যাই আছোঁ মই চকলৈ মানে চকত গাইছ পাৰ্চেলটো ৰখিছে তালৈ পাৰ্চেলটো লৈ গাইছ বুলি আহি গ'লোঁ ঘৰলৈ আৰু এইফালে ঘৰত আহি গাইছ বুলি আনবক্সিং কৰোঁ ব্লগচোন গাইছ চাওঁ আৰু বুলি এটা আনবক্সিং কৰিবলৈ গাইছ পুৰা কাটি আছোঁ মানে গাইছ পুৰা বিলেতি দি কাটি আছোঁ আপোনালোকে চাব পাৰে আৰু এইফালে গাইছ বুলি কাটি এইফালে গাইছ আকৌ উলিয়াই ল'লোঁ চাব পাৰে গাইছ আপোনালোকে এইবাৰ গাইছ মানে অলপ ফালি দিব লাগিব গাইছ মানে এইটো ওলাই নাহে কম সহজে বাৰু বলক আনবক্সিঙৰ ভিডিঅ'টো পুৰা চাই থাকক গাইছ আপোনালোকে আৰু গাইছ চাব পাৰে বঢ়িয়াকৈ ওলাই ল'লোঁ মানে গাইছ আৰু আপোনালোকে এনেকৈ ডাঙৰো কৰিব পাৰে গাইছ যদি আপোনালোকে ডাঙৰ কৰে গাইছ ডাঙৰ কৰিব পাৰে আৰু গাইছ আৰু ডাঙৰ কৰিব পাৰে আপোনালোক দেখি আছোঁ ৰ'ব গাইছ মানে গাইছ বঢ়িয়াকৈ এনেকৈ ডাঙৰ কৰি আছোঁ মানে চাই লওক বাছ সৰুতে গাইছ চাই লওক বাছ তাৰপিছত ডাঙৰকৈ দেখাইছোঁ আৰু গাইছ মোৰ মনটো আজি বহুত ভাল লাগিছে মানে গাইছ বহুত দিনৰ ভাবি আছিলোঁ গাইছ এতিয়া আনিম বুলি ফাইনেলি গাইছ আজি আনি ল'লোঁ আৰু আপোনালোকৰ অলপ ভিডিঅ'গিলা গাইছ ইয়াতে ইমান সেই নহয় আৰু গাইছ ভাল হ'ব অলপ ভিডিঅ'টো আৰু বঢ়িয়াকৈ এডাল ষ্টেণ্ড আছিল গাইছ চাই লওক পুৰা ফুল ষ্টেণ্ড আৰু মানে গাইছ এডাল দীঘল কৰিব পাৰি মই দীঘল কৰাটো আপোনালোক দেখাইছোঁ ৰ'ব গাইছ আৰু ইফালে বঢ়িয়াকৈ আৰু ইফালে গাইছ এইটো লগাই লওঁ ৰ'ব গাইছ এইটো মানে যোনটো গাইছ মোবাইল লয় সেইটো গাইছ ইয়াতে লগাই ল'ব লাগিব আৰু গাইছ এতিয়া মই গাইছ ইয়াতে কিন্তু গাইছ কমচে কম মাথা লাগে দেই গাইছ মানে গাইছ সেইগিলাখন লগোৱা গাইছ বহুত জ্বালা গাইছ জ্বালাটো হ'বই গাইছ কিবা পাব লাগিলে গাইছ কিবা এটা হেৰাব লাগিব এনেকুৱাই গাইছ কথাটো হৈছে আৰু বঢ়িয়াকৈ গাইছ মই বঢ়িয়াকৈ নটটো টাইট কৰি আছোঁ গাইছ আৰু ইফালে টাইট কৰি আছোঁ গাইছ আৰু গাইছ ইফালে ফাইনেলি হৈ গ'ল গাইছ টাইট আৰু এইফালে গাইছ আপোনালোকে মুনি চাই চেম গাইছ ডাঙৰ কৰিব পাৰে আপোনালোকে যদি গাইছ ডাঙৰ কৰিব পাৰে মানে যাতে গাইছ খুবকেইটা থাকে খুবকেইটা গাইছ খুলি দিব আৰু বঢ়িয়াকৈ এটা আপোনাৰ ষ্টেণ্ড ৰেডি গাইছ মানে দীঘল লাম্বা গাইছ লাম্বাটো এইখিনিয়ে আছিল বেলেগ ইমান লাম্বা নাছিল গাইছ মানে আৰু এটা আনিম মই ষ্টেণ্ড সেইডাল মানে অলপ লাম্বা চাই আনিম আৰু গাইছ এইডাল ইমান কমজোৰি নাই গাইছ এইডাল মানে গাইছ মোৰ 300-400 ভিতৰত আহি গৈছে আৰু গাইছ এইডাল ষ্টেণ্ডডাল আৰু এইফালে বলক এতিয়া মানে গাইছ পুৰা এডাল লাম্বা আৰু এইখিনিয়ে লাম্বা আছে আৰু গাইছ মই পুৰা একবাৰ মাটিত থৈ আপোনালোক দেখাইছোঁ ৰ'ব গাইছ আৰু এইফালে মানে আপোনালোকে পুৰা এই খুবকেইটা গাইছ চাকে দিয়ে গাইছ আকৌ খুবকেইটা বঢ়িয়াকৈ মাৰি দিব নহ'লে গাইছ এইবিলাক আকৌ সোমাই যাব মানে গাইছ আকৌ ৰিটাৰ্ণ সেইখিনি গাইছ বঢ়িয়াকৈ আপোনালোকে এনেকৈ লৈ ল'ব আৰু মোৰ কিন্তু আজি মনটো বহুত ভাল লাগিছে মানে গাইছ এইডাল আনাৰ কাৰণে গাইছ এইডাল আনিছোঁ যে গাইছ বহুত মনটো ভাল গাইছ বহুত দিনৰ পৰা ভাবিছিলোঁ আনিম বুলি ফাইনেলি আজি লৈ ল'লোঁ আৰু এইফালে মানে গাইছ অলপ গাইছ অলপ টান আছে আৰু গাইছ এইফালে চাই লওক এইডাল এনেকৈ লাম্বা গাইছ আৰু এইফালে মাটিত থৈ দিলোঁ এককৈ চাব পাৰে গাইছ পুৰা আৰু এইফালে মাটিত থৈ গাইছ বঢ়িয়াকৈ এটা বলকচোন গাইছ অলপ খাওক কিবা গাইছ মানে যি আনিছিলোঁ পানী পুৰি তাকে খাওঁ বলকচোন গাইছ মানে গাইছ পানী পুৰি খাই কমচে কম ভাল লাগে দেই গাইছ মই কিন্তু পানী পুৰিটো ফেভৰেট গাইছ কাৰ পানী পুৰি ফেভৰেট মোক নিশ্চয় কমেণ্ট আৰু গাইছ কি চুম্মা আছে গাইছ পানী পুৰিটো একদম মজা আৰু গাইছ এইটো 100% বঢ়িয়া লাগিছে গাইছ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি মানে বাই বাই